আজি 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 মে, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰটো হ'ব। বৰ্তমান কোভিড-19 সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰ্য দিৱসটো অনলাইনতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 2 নম্বৰ প্ৰশ্নটো আহিছে থমাছ হাবানে কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল যি অলপ দিনৰ আগতে পদত্যাগ কৰিছে? থমাছ হাবানে আৰু তেওঁৰ পত্নীৰ এটা হত্যাকাণ্ডৰ অভিযুক্ত হৈ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ আছিল লেছথ নামৰ দেশখনৰ প্ৰধানমন্ত্ৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰটো হ'ব। 3 নম্বৰ প্ৰশ্নটো বৰ্তমান চৰ্চা চলি আছে ৰেপো ৰেট মানে কি? ইয়াৰ শুদ্ধ উত্তৰটো এই নম্বৰটো হ'ব। কেন্দ্ৰীয় বেংকৰ পৰা বাণিজ্যিক বেংকে যি হাৰত টকা ধাৰে লয় এইটোকে ৰেপো ৰেট বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে 4.4 পৰা 4%লৈ এই ৰেট হ্ৰাস কৰিছে। ইয়াৰ ফলত বাণিজ্যিক বেংকসমূহৰ কিছু সুবিধা হ'ব আৰু গ্ৰাহকেও লোন লোৱাৰ ক্ষেত্ৰত কিছু সুদৰ হাৰ কমকৈ ভৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো এই নম্বৰটো। 4 নম্বৰ প্ৰশ্নটো হৈছে জম্মু আৰু কাশ্মীৰত কিমান বছৰ থাকিলে তাৰ স্থায়ী বাসিন্দা হ'ব পাৰিব? বৰ্তমান জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পৰা ইয়াৰ যিবোৰ আইন কানুন সলনি হৈছে, ইয়াত এতিয়া কিমান বছৰ থাকিলে স্থায়ীভাৱে ইয়াত স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ লাভ কৰিব? সেইটো হৈছে বি নম্বৰটো 15 বছৰ। তাত চাকৰি কৰাৰ সূত্ৰে বা পঢ়া শুনাৰ কৰাৰ কাৰণতে তাত বাস কৰি থাকিলে কমেও 15 বছৰ বসবাস কৰিব লাগিব, তেতিয়া তাৰ বাসিন্দা হ'ব পাৰিব। গতিকে ইয়াৰ উত্তৰটো বি নম্বৰটো। 5 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত প্ৰথম টুথব্ৰাছৰ ব্যৱহাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীনত প্ৰথমে টুথব্ৰাছৰ ব্যৱহাৰ হৈছিলে। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৰ নাম কি? বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৰ নাম হৈছে ছেৰাম ইনষ্টিটিউট। এইটো চি নম্বৰটো হ'ব। এইটো পুনেত আছে। বৰ্তমান সময়ত কোভিড-19 ভেকচিন প্ৰস্তুত কৰাৰ কাৰণে এই অনুষ্ঠানটো উঠি পৰি লাগিছে। গতিকে ইয়াৰ উত্তৰটো চি নম্বৰটো। 7 নম্বৰ প্ৰশ্নটো আহিছে নীলা বিপ্লৱ ব্লু ৰিভলিউশ্যন কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাছৰ লগত ব্লু ৰিভলিউশ্যনটো জড়িত। প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনাৰ জৰিয়তে বৰ্তমান মৎস্য পালকসকলৰ কাৰণে 20,050 কোটি টকা মোকলাই দিছে। গতিকে এই প্ৰশ্নটো এই ক্ষেত্ৰত উত্থাপন হৈছে। গতিকে ইয়াৰ উত্তৰটো হ'ব বি নম্বৰটো। কোভিড-19 পৰিপ্ৰেক্ষিতত ক্ৰিকেটৰ লগত জড়িত কোনটো বস্তু ICCয়ে নিষিদ্ধ কৰিছে? ইয়াৰ উত্তৰটো হ'ব এ ছালভিয়া। ছালভিয়া মানে কি হৈছে যি ক্ৰিকেটৰ বলাৰসকলে মুখৰ পৰা লেলাৱতী বা বিশেষ পদাৰ্থ উলিয়াই পেলাই বলটো উজ্জ্বল কৰা দেখা যায়। এই প্ৰথাটো বৰ্তমান ICCয়ে নিষিদ্ধ কৰিছে কাৰণ কোভিড-19 ইয়াৰ দ্বাৰা বিয়পিব পাৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো ছালভিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে এলজাইমাৰ ৰোগৰ বাবে স্মৃতিশক্তি হেৰুৱাটো ৰোধৰ উপায় কোনখন ইনষ্টিটিউটে উলিয়াইছে? এতিয়া এলজাইমাৰ ৰোগৰ কাৰণে বহুত লোকৰ স্মৃতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পাই যায়। সেইটো ৰোধ কৰিবৰ বাবে এটা উপায় উলিয়াইছে। এইটো IIT গুৱাহাটীয়ে ইয়াৰ ৰোধৰ উপায়টো উলিয়াইছে। 10 নম্বৰ প্ৰশ্নটো আহিছে বিশ্ব কাছ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো 23 মে তাৰিখে। 23 মে তাৰিখে বিশ্ব কাছ দিৱস উদযাপন কৰা হয়। প্ৰায় 2000 চনৰ পৰা আমেৰিকাৰ ৰেস্কিউ অভিযানে কাছৰ সুৰক্ষাৰ কাৰণে এই দিৱসৰ বাবে যোজা চলাইছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো বি নম্বৰ। আজিৰ প্ৰশ্ন ইমানেই। ধন্যবাদ। আৰু প্ৰশ্নখিনি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।